মৰ্নিং এভৰিৱান, কি খবৰ সকলোৰে? মই পম্পী, মোৰ ইউটিউব চেনেল আনটা ব্লগলৈ আপোনাক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। ফ্ৰেণ্ডছ, এতিয়া মই অকণমান ওলাই আহিছোঁ খোজকাঢ়িৰ বাবে। আমাৰ অসমত হোৱাহেঁতেন তহঁতে এতিয়া কুঁৱলী পৰি থাকিলেহেঁতেন। ইয়াত যিহেতু ঠাণ্ডা নহয়, গৰমে হৈ থাকে, সেইটো কাৰণে কুঁৱলীটো ইমান পৰা নাই। চাওকচোন আপোনালোকে। হেল্ল' ফ্ৰেণ্ডছ, চাওকচোন পৰিৱেশটো কি ধুনীয়া হৈ আছে। আকাশখন দেখিলে কিবা মনটো ভাল লাগি গৈছে। দেখিছেনে পৰিৱেশটো কি ধুনীয়া হৈ আছে। দেখিলেই কিবা মনটো ভাল লাগি গৈছে। এইকণতে এজোপা ফুল গছ আছিলে, এজোপা কি ফুল মই নাজানো, দেখিবলৈ ইমানেই ধুনীয়া হৈ আছে। ভিডিঅ' কৰি ৰাখিছিলোঁ। ফুলজোপাৰ নামটো মই নাজানো। বহুত দিন হ'ল মোৰ চুলিখিনি বহুত সৰিছে আৰু ফাটিছে। কোৱা শুনিছোঁ যে পিঁয়াজ সানিলে চুলিত ভাল হয় বুলি, সেইটো কাৰণে মই ভাবিছোঁ আজি চুলিত পিঁয়াজ সানো। আপোনালোককো দেখাম, আপোনালোকে চাই থাকক। এইটো মই এটা পিঁয়াজে লৈছোঁ। পিঁয়াজটো ধুনীয়াকৈ এতিয়া মই গুচাই মেলি পিচি ল'ম। পিচি হোৱাৰ পিছত আপোনালোকক লগ পাই আছোঁ। মই পিঁয়াজখিনি এনেকৈ কাটি লৈছোঁ। এতিয়া মই ধুনীয়াকৈ এইখিনি পিচি ল'ম। হেল্ল' ফ্ৰেণ্ডছ, দেখিছেনে? এয়া মই কাপটোতে ধুনীয়াকৈ পিঁয়াজৰ ৰসখিনি উলিয়াই লৈছোঁ। এতিয়া মই মূৰত সানি ল'ম। মই এতিয়া পিঁয়াজৰ ৰসখিনি এনেদৰে কপাহৰ চুকেদি চুলিৰ গুৰিত লগাই লগাই গৈছোঁ। কটন লৈ লগাব পাৰে আৰু কপাহ লৈ লগাব পাৰে। হেল্ল' গাইজ, পিঁয়াজখিনি সানি মোৰ হৈ গ'ল। এতিয়া মই সেইখিনি আধা ঘণ্টামান থ'ম, তাৰপিছত মূৰটো ধুই দিম ধুনীয়াকৈ। হেল্ল' ফ্ৰেণ্ডছ, মই এতিয়া বনাব লৈছোঁ ভাত মানে আপোনালোক সকলোকে লগ পাই আছোঁ। এইপিনে চাউলটো ধুই তিয়াই মেলি থৈছোঁ এনেকৈ। এতিয়া গেছত পাতি দিম। এতিয়া মই দাইলখিনি ধুই এনেদৰে তিয়াই থৈছোঁ। এতিয়া মই কেৰাহীত দি দিম। দি দিছোঁ। বিৰাট ধুনীয়াকৈ জুইকুৰা জ্বলি আছে। হেল্ল' ফ্ৰেণ্ডছ, ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰিছোঁ। পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ অহা প্ৰতিশ্ৰুতিৰে আজিলৈ মই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদিহে আপোনালোক মোৰ চেনেলটোত নতুন হয়, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ সামৰিছোঁ। বাই বাই।